নৰেন্দ্ৰ মোদী বঢ়িয়া যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিলো তেতিয়া কংগ্ৰেছে কলে যে এইবোৰ ফাঁকি ইলেকশনৰ পিছত বন্ধ হৈ যাব বন্ধ হল নেকি অৰুণোদয় নহল 800 টকাৰ অৰুণোদয় গৈ 1250 টকা হল এতিয়া মই যতে যাও মানুহে কয় দাদা মামা অৰুণোদয় লাগে কয় না মানুহে লাগে না না আপোনালোকক অৰুণোদয় কাক কাক লাগে হাত ডাঙকচোন এইয়া সক কংগ্ৰেছে কয় অৰুণোদয় ফাঁকি আৰু ৰাইজে কয় অৰুণোদয় লাগে এতিয়া আপোনালোকে মোক কক যে মই সকলোকে কেনেকে অৰুণোদয় দিম তাৰো বুদ্ধি এটা উলিয়াব লাগে ইয়াক দিলে হি নাপায় তাক দিলে তাক নাপায় এতিয়া মই আপোনালোকৰ কথা এটা খুধু ৰেশন কাৰ্ড সবৰ ঘৰত আছে নে নাই সকচোন হাত ডাঙকচোন কাৰ কাৰ ঘৰত ৰেশন ঠিক আছে বাবা তোৰ নাই ৰেশন কাৰ্ড দে তোক দিব লাগিব এখন তো ৰেশন কাৰ্ড এই বাইদেউ আছে নে নাই নাই দুজন আৰু কাৰ কাৰ ৰেশন কাৰ্ড নাই 3 4 5 6 7 8 9 10 গুটে মিলালে 100 জন ঠিক আছে এতিয়া নুপুয়া খেনি নামাই দিয়ক ৰ ততি মনে এতিয়া যাৰ যাৰ আছে কি হাত ডাঙক এতিয়া সক হাত ডাঙা মানুহৰ সংখ্যা 1000 এতিয়া আপোনালোকে মোক কক যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ ঘৰত যদি মই এটা অৰুণোদয় পঠাই দিও ঘটনাটো কামটো হৈ গল নে নাই কক হ'ব যাৰ ৰেশন কাৰ্ড নাই তাক ৰেশন কাৰ্ড দিলু আৰু যাৰ ঘৰত ৰেশন কাৰ্ড আছে আৰু সিলেকশন দৰকাৰ নাই ডাইৰেক্টলি তাৰ ঘৰত মই এটা অৰুণোদয় পঠাই দিলু শান্তি হৈ যাব নে সবৰে হ'ব নে নাই এতিয়া আপোনালোকক মই এটা দায়িত্ব দিছো গাঁৱৰ পাটো সব মানুহ আজি মিটিংত আহিব পৰা নাই নে আহিছে বহুতটো গাঁৱত আছে খেতি বাতি আছে নামঘৰ আছে বহুত সমস্যা আছে আৰু মইতো সব গাঁৱত যাব নোৱাৰো এজনে মানুহ কিমান ঘূৰিম আৰু ৰাতিপুৱা শিলচৰৰ পৰা আহিছো এতিয়া নগাঁও অলপ পিছত মঙ্গলদৈত যাম তাৰ পিছত আকৌ ঢেকিয়াজুলিত যাম পুৰাটো গাঁৱত যাব নোৱাৰো গতিকে আপোনালোকে এইবাৰ গাঁৱত গৈ কব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে কথা দিছে যে যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাকে আমি এইবাৰ অৰুণোদয় দিম কব নহয় আপোনালোকে গাঁৱত সবকে কব আৰু মোক বিশ্বাস কৰেতো আৰু মই কলো মানে পালো আৰু হয় নে নহয় গতিকে আপোনালোকৰ কাম হৈ গল এতিয়া অন্তত ভোগটো অলপ কমি যাব হয় নে এতিয়া আগতে যেতিয়া 2021 চনত মই মানুহক খুদিছিলো ৰেশন কাৰ্ড আছে নে আধাই হাত ডাঙে আধাই নাডাঙে আমি যোৱা 2 বছৰত সকলোকে ৰেশন কাৰ্ড দিলু এইবাৰ মোৰ ইচ্ছা আছে 26 চনৰ ইলেকশনৰ আগত মই হাত উঠাম অৰুণোদয় কাৰ কাৰ আছে সকলোৱে যাতে এনেকে হাত উঠাব পাৰে তাৰ কাৰণে সকলোৰে ঘৰতে আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনবা দিনাখন একাউণ্টত পুটুং কৰি 10,000 টকা আহি যাব ঠিক আছে হেতু মোৰ দায়িত্ব কিন্তু জুনে জুনে 10,000 পায় পিছত যতে মোক লগ পাই পিঠা লাৰু খুৱাব লাগিব হ'ব ঠিক আছে